নমস্কাৰ। আজি অন্য এটা নতুন বিষয় লৈ আহিছোঁ। ইয়াৰ আগৰ খণ্ডতে কৈছোঁ, বোধহয় 2-3টামান খণ্ড হ'ব যে আমি দ্ৰৌপদীক লৈ আমি কিমান অন্যায় কৰি আছোঁ, কিমান অন্যায় ভাবি আছোঁ, আমি তাকে উল্লেখ কৰিবলৈ চেষ্টা কৰিম, বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম। আজিৰ খণ্ডটো হ'ল দ্ৰৌপদীৰ, আমি জানো দ্ৰৌপদীৰ পঞ্চপাণ্ডৱৰ পত্নী। কাহিনীটো এনেকুৱা আছিল যে যেতিয়া পঞ্চপাণ্ডৱ ভিক্ষা কৰি ফুৰিছিল, মানে বনত আছিল, বনত থাকি তেওঁলোকে ভিক্ষা কৰি নিজৰ পেট প্ৰৱৰ্তাইছিল। এদিন ভিক্ষা কৰিবলৈ যাওঁতে পঞ্চপাণ্ডৱে গম পালে যে ক'ৰবাত এখন স্বয়ম্বৰ হৈছে, তাত দ্ৰৌপদীৰ স্বয়ম্বৰ হৈছে। তাৰপিছত পঞ্চপাণ্ডৱ গুচি গ'ল, কুন্তী ঘৰতে আছিল, মাক কুন্তী। তাৰপিছত যেতিয়া গৈ লৈ পাকচক্ৰত পৰি, মানে বাকী যেতিয়া কোনেও ধনুৱে মাছৰ চকুটোত লগাব নোৱাৰিছিল, তেতিয়া অৰ্জুন নিজে আগবাঢ়ি গ'ল। তাৰপিছত অৰ্জুনে কৰিলে কি, মাছৰ চকুটোত কাঁড় বিন্ধিব পাৰিলে, লক্ষ্যভেদ কৰিব পাৰিলে। লক্ষ্যভেদ কৰাৰ ফলত তেওঁ দ্ৰৌপদীক পতি হিচাপে লাভ কৰিলে। লাভ কৰি তেওঁ ঘৰলৈ, পঞ্চপাণ্ডৱে ঘৰলৈ উভতি আহিলে। উভতি আহি তেতিয়া মাকে ভিতৰত আছিল, মাক কুন্তী ভিতৰত আছিল। ভিতৰত থকাৰ পিছত পঞ্চপাণ্ডৱে বাহিৰৰ পৰাই মাকক চিঞৰিলে যে আই, আমি তোলৈ কি আনিছোঁ চা। তেতিয়া মাকে বাহিৰলৈ ওলাই নহাকৈ ক'লে যে তহঁতে যিয়ে আনিছ আটাই ভগাই খা। আৰু তাৰ পৰা দ্ৰৌপদীয়ে 5জনকে পতি হিচাপে বৰণ কৰিবলগীয়া হৈছিল। এইটো আছিল মূল কাহিনী, আমি যিমানখিনি জানো। এতিয়া ব্যাসদেৱৰ মহাভাৰতৰ পৰা, মূল মহাভাৰতৰ পৰা আমি এই কাহিনীখিনি উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিম। আচলতে এই গোটেই ঘটনাবিলাকত এনেকুৱা হৈছিল যে ব্যাসদেৱে প্ৰথমতে যেতিয়া যিখন মহাভাৰত ৰচনা কৰিছিল, সেই মহাভাৰতৰ শ্লোকৰ সংখ্যা কিমান আছিল জানেনে? 10,000 শ্লোক। 10,000 শ্লোক, 10,000 শ্লোকেৰে ব্যাসদেৱে মহাভাৰত ৰচনা কৰিছিল। আৰু বৰ্তমান আমি যিখন মহাভাৰত পাওঁ, সেই মহাভাৰতৰ শ্লোকৰ সংখ্যা কিমান জানেনে? 1,10,000 শ্লোক। 1,00,000 শ্লোক ক'ৰ পৰা আহিলে আপোনালোকে নিজে ভাবক, ক'বলগীয়া একো নাই। 1,00,000 শ্লোক ক'ৰ পৰা আহিলে? ব্যাসদেৱেতো ৰচনা কৰা নাছিল। আপোনালোকে নিজে ভাবক। এতিয়া মূল কাহিনীটোলৈ আহিম। এতিয়া মূল কাহিনীটো এনেকুৱা, আদি পৰ্ব, মহাভাৰতৰ আদি পৰ্বত আমি পাম। আদি পৰ্বত যেতিয়া প্ৰথমতে কি হ'ল, পঞ্চপাণ্ডৱে প্ৰথমতেই বিবাহ কৰিছিল ভীমে বিবাহ কৰিছিল হিড়িম্বাক। যেতিয়া জতুগৃহত জুই জ্বলাইছিল, জতুগৃহ কাহিনীটো এতিয়াতো ক'বলগীয়া নাই, গতিকে সকলোৱে জানো। যেতিয়া জতুগৃহত জুই জ্বলাইছিল, জুই লগোৱাৰ পিছত সকলো পলাই গৈছিল, পঞ্চপাণ্ডৱ পলাই দিছিলে। পলাই দি তেওঁলোকে বনত গৈ প্ৰথম হিড়িম্বাক লগত যুদ্ধ হৈ হিড়িম্বা ৰাক্ষসী ভীমে বিয়া পাতিছিল আৰু তেওঁলোকৰ সন্তান হৈছিল ঘটোৎকচ। তাৰপিছত সেই ৰাজ্যৰ পৰা পঞ্চপাণ্ডৱ ওলাই আহিলে, পঞ্চপাণ্ডৱ আগবাঢ়ি আহিলে। এতিয়া আমি যদি ব্যাসদেৱৰ মহাভাৰতৰ কাহিনী পঢ়োঁ, তেতিয়াহ'লে আমি এটা কথা গম পাম যে এই সকলোবিলাক ঘটনা, তেওঁলোকে যে এই জতুগৃহৰ পৰা যে পলাই গৈ যে ইখন ৰাজ্যৰ পৰা সিখন ৰাজ্যলৈ গৈছিল, সিখন ৰাজ্যৰ পৰা সিখন ৰাজ্যলৈ গৈছিল, এই কোনো ভিক্ষাৰ কাৰণে যোৱা নাছিল। তেওঁলোকে ভিক্ষাৰ অভাৱত যোৱা নাছিল, তেওঁলোকে খাদ্যৰ অভাৱত যোৱা নাছিল। তেওঁলোক গৈছিল একমাত্ৰ নিজৰ সৈন্য সামন্ত বা নিজৰ অস্ত্ৰ শস্ত্ৰৰ গোটাবলৈ কাৰণে। কাৰণ তেওঁলোকে জানিছে যে এখন যুদ্ধ হ'ব, বা তেওঁলোকে এই নিজৰ ৰাজ্যৰ যিখিনি ৰাজ্য হেৰুৱালে, সেই দুৰ্যোধনৰ পৰা যিখিনি ৰাজ্য হেৰুৱালে দুৰ্যোধনৰ বাবে, সেই ৰাজ্যখিনি তেওঁলোকে উদ্ধাৰ কৰিবৰ বাবে তেওঁলোকে নিজৰ শক্তি গোট খুৱাইছিল। তাৰপিছত তেওঁলোকে গৈ তেওঁলোকে একছত্ৰা নগৰ পালেগৈ। একছত্ৰা নগৰত তেওঁলোকে এজন ব্ৰাহ্মণৰ ঘৰত আছিল, আৰু ব্ৰাহ্মণৰ ঘৰত থাকোঁতে তাত তেওঁলোকে ভিক্ষা কৰি খাইছিল। ব্ৰাহ্মণ সাধাৰণতে ব্ৰাহ্মণৰ নিয়ম হ'ল ভিক্ষা কৰি খোৱা আৰু আনে দান দিয়া, ব্ৰাহ্মণে নিজে হেৰি নকৰে। বাৰু এইটো বেলেগ কথা। এইবিলাক হ'ল আমাৰ যি বেদ উপনিষদৰ আদেশ অনুসাৰী, বেদ উপনিষদ মনুস্মৃতি আদেশ অনুসাৰী ব্ৰাহ্মণে সদায় ভিক্ষা কৰি খাব লাগে। ভিক্ষা মানে এইটো নহয় যে মই কাৰোবাৰ ওচৰত হাত পাতি কিবা ব্ৰাহ্মণৰ কাৰণে প্ৰত্যেক সাজত ব্ৰাহ্মণৰ কাৰণে কিছু আগবঢ়াই থোৱাটো কৰ্তব্য আছিল। বাৰু এইবিলাক বেলেগ। তাৰপিছত
একছত্ৰা যেতিয়া নগৰ গ'ল, একছত্ৰা নগৰত আছিল, তাত থাকোঁতে তেওঁলোকে ধৰ্ম ঋষিয়ে তেওঁলোকক লগ কৰিছিল আৰু তেওঁলোকে ধৰ্ম ঋষিৰ মুখৰ পৰা শুনিলে যে দ্ৰৌপদীৰ স্বয়ম্বৰ পাতিছে। দ্ৰৌপদী একচুৱেলি নাম আছিল, মূল নাম হ'ল কৃষ্ণা। দ্ৰুপদ ৰজাৰ জীয়েক কাৰণে তেওঁৰ নাম দ্ৰৌপদী। পাঞ্চাল ৰাজ্যৰ ৰাজকুমাৰীৰ কাৰণে তেওঁৰ নাম পাঞ্চালী আছিল। পঞ্চপাণ্ডৱৰ পত্নীৰ কাৰণে তেওঁৰ নাম পাঞ্চালী নহয়, পাঞ্চাল ৰাজ্যৰ ৰাজকুমাৰী আছিল বাবে তেওঁৰ নাম পাঞ্চালী আছিল। তেওঁৰ অৰিজিনেল নামটো হ'ল কৃষ্ণা। তাৰপিছত স্বয়ম্বৰৰ কথা গম পালে। স্বয়ম্বৰৰ কথা গম পাওঁতে তেতিয়া কুন্তীয়ে মাক কুন্তীৰ লগত তেওঁলোকে আলোচনা কৰি ক'লে যে যদি আমি কেনেবাকৈ দ্ৰুপদ ৰাজ্যৰ আমি বা দ্ৰৌপদীক আমি কোনোবা এজনে বিবাহ পাশত আবদ্ধ কৰি, স্বয়ম্বৰত গৈ আমি বিবাহ কৰি দ্ৰৌপদীক যদি অনাৰ পিছত যদি আমি সেই দ্ৰুপদ ৰজাৰ মাজে সম্বন্ধত আহে, তেতিয়াহ'লে আমি সেই ৰাজ্যৰ সাহসত আমি নিজৰ ৰাজ্য উভতাই পাবলৈ সক্ষম হ'ব পাৰোঁ। এয়া মাক কুন্তীৰ লগত আটাই আলোচনা কৰিছিল। তাৰপিছত তেওঁলোকে আহি ব্যাসদেৱে তেওঁলোকক লগ কৰিলে। ব্যাসদেৱে লগ কৰি তেওঁলোকক ক'লে যে তোমালোকে যাব পাৰিবা, তোমালোকে যোৱা আৰু তোমালোকে দ্ৰৌপদীক পাবাই। মই আশীৰ্বাদ দিছোঁ, দ্ৰৌপদীক পাবা। দ্ৰৌপদীক লাভ কৰি তোমালোকৰ যি অভিপ্ৰায়, তোমালোকে যি উদ্দেশ্যত আগবাঢ়িছা সেই উদ্দেশ্য সফল হ'ব পাৰিবা। আনহাতেদি দ্ৰুপদ ৰজাই ক'ৰবাৰ পৰা শুনিছিল যে পঞ্চপাণ্ডৱে জতুগৃহত একচুৱেলি মৰা নাছিল বুলি দ্ৰুপদ ৰজাই ক'ৰবাৰ পৰা শুনিলে দ্ৰুপদ ৰজাৰ মন আছিল কি অৰ্জুনক নিজৰ তাৰমানে দ্ৰৌপদীৰ পাঞ্চালী দ্ৰৌপদীৰ পতি হিচাপে অৰ্জুনক দিয়াটো দ্ৰুপদ ৰজাৰ আগৰ পৰা মন আছিল। কাৰণ অৰ্জুন সেই সময়ত শ্ৰেষ্ঠ ধনুৰ্ধৰ আছিল। অৰ্জুনৰ সমান কোনো ধনুৰ্ধৰ নাছিল, জ্ঞানী কোনো নাছিল। তাৰপিছত আৰু দ্ৰুপদ ৰজাই কিহৰ কাৰণে অৰ্জুনৰ কথা বিশেষভাৱে ভাবিছিল, পাণ্ডু আৰু দ্ৰুপদ ৰজা এসময়ত বন্ধু আছিল। তাৰপিছত দ্ৰুপদ ৰজাই মনে মনে ভাবি আছে, কিন্তু দ্ৰুপদ ৰজাইতো ইতিমধ্যে সকলোৱে জানে যে পঞ্চপাণ্ডৱ মৰি গ'ল জতুগৃহত। কিন্তু দ্ৰুপদ ৰজাই ক'ৰবাৰ পৰা শুনা পালে যে পঞ্চপাণ্ডৱ একচুৱেলি পলালে, বাচি গ'ল। যিকেইজন মৰিছিল তেওঁলোক পঞ্চপাণ্ডৱ নাছিল। তাৰপিছত দ্ৰুপদ ৰজাই সেইবাবে স্বয়ম্বৰৰ হেৰি কৰিছিল যে, আৰু স্বয়ম্বৰত এনেকুৱা নিয়ম কৰিছিল যে দ্ৰুপদ ৰজাই জানে এওঁলোক ক'ৰবাত লুকাই আছে যদি তেওঁলোক আহিব। দ্ৰুপদ ৰজাৰ মনত সেইটোৱে ধাৰণা আছিল যে তেওঁলোক আহিব আৰু তেওঁলোকক মাতাৰ বাবে মোৰ এটাই নিয়ম হ'ব যে মই স্বয়ম্বৰ পাতিম, এনেকুৱাকৈ পাতিম তাত অকল ৰজাই সেই স্বয়ম্বৰত ভাগ ল'ব নোৱাৰিব, ঋষি যোনে যেনেকৈ পাৰে ভাগ ল'ব পাৰিব। দ্ৰুপদ ৰজাই সেইটোৱে নিয়ম কৰিছিল, তাত কোনো জাতি বৰ্ণ কোনো হেৰি নাথাকিব। তাৰপিছত দ্ৰুপদ ৰজাই সেইমতে নিয়মটো কৰি সকলোতে ঘোষণা কৰিলে। দ্ৰুপদ ৰজা সেই মনে মনে কিন্তু সেইটোৱে ভাবি আছিল যে অৰ্জুন কেনেবাকৈ আহি পেলাই সেই স্থানত উপস্থিত হওকহি। তাৰপিছত ইপিনে ইতিমধ্যে এফালে কুন্তীৰ লগত আলোচনা কৰি আটায়ে ছদ্মবেশ ধাৰণ কৰি গুচি গ'ল, পাঞ্চাল দেশলৈ গৈ দ্ৰৌপদীক স্বয়ম্বৰ হ'ল। স্বয়ম্বৰত দুৰ্যোধন কৰ্ণ সকলো আছিল। তাৰপিছত কোনোৱে সেই মাছৰ চকুটোত কাৰ লগাবলৈ নোৱাৰিলে। তাৰপিছত ব্ৰাহ্মণৰ বেশত অৰ্জুন উঠি আহিলে। অৰ্জুন উঠি অহাৰ লগে লগে প্ৰথম যিসকলে ৰজাসকলে হাঁহিছিল যে এইটো সাধাৰণ ব্ৰাহ্মণ এজনেনো কি পাৰিব। তাৰপিছত কিন্তু অৰ্জুনে যেতিয়াই কাৰ লগাই দিলে সকলো আচৰিত হৈ প্ৰথমতে সকলোৱে বিৰুদ্ধাচৰণ কৰিলে যে এজন ব্ৰাহ্মণ হ'ব নোৱাৰে, কিন্তু অৰ্জুনে বাৰে বাৰে ক'লে যে মই ব্ৰাহ্মণেই হয়। তাৰপিছত যেতিয়া সেই ৰজাসকলৰ মাজৰ পৰা অৰ্জুন আৰু ভীমে সেই ৰজাসকলৰ লগত যুদ্ধৰ হতাহতি পৰ্যন্ত আৰম্ভ হৈ গ'ল লাহে লাহে। আনফালে যুধিষ্ঠিৰ, নকুল, সহদেৱ এই তিনিজনে তাৰ পৰা ওলাই আহি পেলাই মাকক খবৰ দিবলৈ আহিলে। আপুনি চাব আমি কিমান বিকৃতভাৱে শুনিছিলোঁ। যুধিষ্ঠিৰ, নকুল আৰু সহদেৱে মাকক খবৰ দিবলৈ আহিলে যে অৰ্জুনে ইতিমধ্যে স্বয়ম্বৰ জিকিছে। মাকক খবৰ দিবলৈ গুচি আহিলে। আনফালে তাত ভীম আৰু অৰ্জুনে এই ৰজাসকলৰ লগত হতাহতি আৰম্ভ হৈ গ'ল। ৰজাসকলৰ মাজৰ পৰা শল্য আহি পেলাই ভীমৰ লগত যুদ্ধ কৰাত লাগিলে। ভীম তেতিয়ালৈকে সকলো ছদ্মবেশতে আছিল। শল্যৰ লগত ভীমৰ যুদ্ধত প্ৰথমতে ব্যাসদেৱৰ মহাভাৰতত প্ৰথমতে অৰ্জুন আৰু
কৰ্ণৰ যুদ্ধৰ কথাই কৈ আছে। অৰ্জুন আৰু কৰ্ণই দুয়োজনে নিজৰ শক্তি প্ৰদৰ্শন কৰাত লাগিলে আৰু এনেকুৱা দেখা গ'ল কোনোজনে নেহাৰে। অৰ্জুনো সমান, কৰ্ণও সমান। তাৰপিছত লাষ্টত কৰ্ণই তাৰমানে কি হ'ল কৰ্ণই এৰি দিলে যুদ্ধ কৰা, এৰি দি কৰ্ণই অৰ্জুনক ক'লে যে তুমি কোন? সাধাৰণতে মোৰ লগত যুদ্ধত পৰশুৰাম, ইন্দ্ৰ, বিষ্ণু বা দ্ৰোণাচাৰ্য এইসকলেহে মোৰ লগত যুদ্ধ কৰিবলৈ সক্ষম। এজন তুমি ব্ৰাহ্মণ হৈ তেতিয়াহ'লে তুমি কোন? এইকেইজন কোন? তুমি কোন? পৰশুৰাম নেকি? এনেকৈ কৰ্ণই অৰ্জুনক সুধিছিল। তেতিয়া অৰ্জুনে ক'লে যে মই কোনো ধনুৰ্ধাৰী নহয়, মই পৰশুৰামো নহয়, মই এজন শাস্ত্ৰ বিশাৰদ, এজন ব্ৰাহ্মণ, যি এই অস্ত্ৰ শস্ত্ৰ বিদ্যাৰ বিষয়ে জানো। এইবুলি অৰ্জুনে উত্তৰ দিলে। অৰ্জুনে নিজৰ ছদ্মবেশ প্ৰকাশ নকৰিলে কৰ্ণৰ আগত। তাৰপিছত কৰ্ণই যেতিয়া গম পালে যে এজন ব্ৰাহ্মণহে, কৰ্ণই হাঁহি পেলাই সেই কৈছে তুমি জিকি গ'লা, যোৱা বুলি কৈ কৰ্ণই লাহেকৈ আঁতৰি দিলে। আনফালে শল্য আৰু ভীমে, তাৰপিছতে শল্য আৰু ভীমৰ যুদ্ধৰ কথা আছে। শল্য আৰু ভীমে যেতিয়া যুদ্ধ কৰিলে, সেই যুদ্ধত শল্যক ভীমে ঠেকেচি পেলালে আৰু শল্য আৰু ভীম সমপৰ্যায়ৰ আছে যুদ্ধত। শল্যক ভীমে ঠেকেচি পেলালে। ঠেকেচি পেলোৱাৰ পিছত কিন্তু শল্যক নামাৰিলে। তাৰপিছত যেতিয়া ঠেকেচি পেলালে, বাকী যিমানবিলাক ৰজা মহাৰজা গোট খাই আছিল সকলোবিলাকতে গোট খাই আছিলে, সকলোবিলাক ভয় খাই পিছুৱাই গ'ল। আনহাতে সেই স্বয়ম্বৰ সভাত কৃষ্ণও আছিল। কৃষ্ণই তেতিয়ালৈকে এই পঞ্চপাণ্ডৱ যে নিজৰ শক্তি গোটাই আছিল কৃষ্ণই জানিছিল, কিন্তু ক'ত আছিল কৃষ্ণই নাজানিছিল। কিন্তু কৃষ্ণই যেতিয়াই দেখিলে কৰ্ণৰ লগত যিজনে যুদ্ধ কৰিছে, কাৰণ কৃষ্ণই তেতিয়া জানিছিল যে কৰ্ণৰ সমপৰ্যায়ৰ যদি এজনে ধনুৰ্ধাৰী আছে তেওঁ হ'ল অৰ্জুন, কৃষ্ণই জানিছিল। আৰু আনফালে যেতিয়া শল্যৰ লগত ভীমে যুদ্ধ কৰি যেতিয়া ভীম জিকিছিল, কৃষ্ণই এই ছদ্মবেশধাৰী দুজনক ইতিমধ্যে চিনি পাই গৈছিল, কাৰো আগত প্ৰকাশ কৰা নাছিল। তাৰপিছত কৃষ্ণই মাজত বাধা দিলেহি এনেকুৱাকৈ যে ব্ৰাহ্মণসকলে যেনেদৰে ৰজাই চৰ্ত দিছে, চৰ্ত দিয়াৰ কাৰণে ব্ৰাহ্মণে জিকিছে, গতিকে ইয়াত যুদ্ধ কৰাৰ কোনো প্ৰয়োজন নাই। আৰু কৃষ্ণ সেইখিনি সময়ত জ্ঞানী বুলি সকলোতে প্ৰচাৰিত আছিল, শ্ৰেষ্ঠ বুলি প্ৰচাৰিত আছিল। গতিকে কৃষ্ণৰ কথাত সকলো মান্তি হৈ এওঁলোকক এৰি দিলে। কৃষ্ণই এওঁলোকক পঠিয়াই দিলে। কিন্তু কৃষ্ণই পঠিয়াই দিয়াৰ পিছত এওঁলোকক তাৰমানে তেওঁলোক ক'ত আছে তাৰ অনুসন্ধানত কৃষ্ণই আহি এই পঞ্চপাণ্ডৱক পিছত লগ কৰিছিল। তাৰপিছত যেতিয়া কৃষ্ণই আহি পেলাই লগ কৰিলে সেই পঞ্চপাণ্ডৱক, তেতিয়া যুধিষ্ঠিৰে কৈছিল কৃষ্ণক যে অজাতশত্ৰুস্য কুৰুপ্ৰবীৰ প্ৰপস্ৰ কৃষ্ণম কুশলম বিকুল্য কথম বয়ম বাসুদেৱ তত্ৰেহ গুঢ়া বসন্তু বিদিতাস্য সৰ্বে। মানে হে বসুদেৱ নন্দন, আমিতো ইয়াত লুকাই আছিলোঁ, ছদ্মবেশত আছিলোঁ, আপুনি আমাক কেনেকৈ চিনি পালে? তেতিয়া কৃষ্ণই কৈছে পাণ্ডৱৰ বাহিৰে এনে অদ্ভুত কাৰ্য কৰা আৰু কোন আছে? গতিকে মই তোমালোকক চিনি পোৱাত মোৰ ভুল নহ'ল। আহি কুন্তীক লগ কৰিলে, খবৰ খাতি ল'লে কৃষ্ণই তেতিয়া। তাৰপিছত ইতিমধ্যে দ্ৰৌপদীও আহিল তেওঁলোকৰ লগতে, অৰ্জুন আৰু ভীমৰ লগত দ্ৰৌপদীও আহিছিল। তাৰপিছত আহি দ্ৰৌপদী তেওঁলোকৰ লগতে একেলগে থাকিলে। একেলগে থকাৰ পিছত ইতিমধ্যে ৰজাই যেতিয়া দ্ৰৌপদীক স্বয়ম্বৰৰ নিয়ম মতে ৰজাই যেতিয়া দ্ৰৌপদীক পঠিয়াই দিব লগা হ'ল, দ্ৰুপদ ৰজাই নিজৰ পুত্ৰ ধৃষ্টদ্যুম্ন সন্দেহত, তাৰমানে কি, যেতিয়া মই মোৰ নিজৰ ভনী এজনীক বেলেগলৈ পঠিয়াই দিম, সেই ভনী এজনী ক'ত থাকিব, কি কথা মই একো নাজানো, গতিকে মই পিছে তাৰ খবৰ লোৱাটো জৰুৰী। এইটো সকলোৰে মানৱতাই কয়, সকলোৰে পাৰিবাৰিক সা সম্বন্ধই কয়। গতিকে ধৃষ্টদ্যুম্ন তাৰ পৰা বাহিৰত নাহিলে। ধৃষ্টদ্যুম্নে মনে মনে 4জন প্ৰহৰী লৈ পেলাই ইহঁতৰ পিছা কৰিলে যে ইহঁতেনো ক'ত যাব, একচুৱেলি ইহঁতে ক'ত থাকে। আহি লৈ য'ত তেওঁলোকে আছিল, পঞ্চপাণ্ডৱ য'ত আছিল, সেই তাৰ ওচৰে পাঁজৰে 5জন ধৃষ্টদ্যুম্নৰ লগত 4জন প্ৰহৰীয়ে চোৰাংচোৱা বেশত তেওঁলোকে থাকিলে। তেওঁলোকে কি কৰে কি খায় এইবিলাক চাবলৈ কাৰণে থাকি গ'ল। থাকি এদিন ৰাতি এই ধৃষ্টদ্যুম্নে শুনা পালে যে পঞ্চপাণ্ডৱে যেতিয়া আহাৰ খায়, আৰু আহাৰ খোৱা ইয়াতে কিছুমান নিয়ম দিছিল, তেতিয়া ইয়াৰ যোগেদিও কিছুমান শিক্ষা দিছিল মহাভাৰতৰ যোগেদি, যে কুন্তীয়ে দ্ৰৌপদীক আহাৰ কেনেদৰে খাব লাগে সেইটো বিষয়ে শিকাইছিল। আহাৰ কেনেদৰে গ্ৰহণ কৰা উচিত বা ভগোৱা উচিত, যে কেনেকৈ হৈছিল যেতিয়া ভিক্ষা আনি পেলাই কুন্তীক দিছিলহি। তেতিয়ালৈকে পঞ্চপাণ্ডৱৰ পত্নী হোৱা নাই, পঞ্চপাণ্ডৱে লাভ কৰি অহাটো সঁচা, আৰু দ্ৰৌপদী তেওঁলোকৰ লগতে আছিল। তাৰপিছত যেতিয়া ভিক্ষা আনি কুন্তীৰ হাতত দিছিল, কুন্তীয়ে তেতিয়া দ্ৰৌপদীক কৈছিল যে
ততস্তু কুন্তি দ্ৰুপদা তজাম তা মুবাস কালে বচনম বন্দায়া তমপ্ৰদায়া কুৰুস্য ভদ্ৰে বলিম স্বিপ্ৰস্যয় দেহি ভিক্ষাম ইয়ে চান্নমিষ্যতি দাস্য তেভ্যয় পৰিশ্ৰিতা ইয়ে পৰিতু মনুষ্যা যতস্য শেষম প্ৰতিভস্য শীঘ্ৰ মধম চতুৰ্থা মম সাত্মতস্য। তাৰমানে হে ভদ্ৰে, আহাৰৰ প্ৰথম ভাগ তুমি কি কৰা, বলি বিশ্বদেৱৰ যজ্ঞ কৰা আৰু ব্ৰাহ্মণক ভিক্ষা দি দিয়া। তাৰমানে ব্ৰাহ্মণ নিয়ম আছে কি, ব্ৰাহ্মণৰ বাবে সদায় আহাৰৰ প্ৰথম ভাগ ব্ৰাহ্মণৰ বাবে সদায় দুৱাৰমুখত থৈ দিয়া হয়, ব্ৰাহ্মণে সেইবিলাকখন লৈ গুচি যায়, সেইটো নিয়ম আছিল। গতিকে দ্ৰৌপদীকো তেনেকৈ ক'লে যে তুমি এনেকুৱা কৰা। তাৰপিছত তুমি মনুষ্যৰ আশ্ৰিত যিমানবিলাক জীৱ জন্তু আছে, আমাৰ ওচৰ পাজৰ যিমানবিলাক জীৱ জন্তু আছে, চৰাই চিৰিকটি যিয়ে নহওক, আমাৰ পালন পোষণ গৰু কুকুৰ মেকুৰী সকলোবিলাক আমাৰ ওচৰ পাজৰে আছে, যিবিলাক আমাৰ ওপৰত ডিপেণ্ডেণ্ট, তেওঁলোকৰ কাৰণে কি, তেওঁলোকেতো খাদ্য খাবলৈ বিচাৰে আৰু তেওঁলোকক দি দিয়া, তেওঁলোকক ইয়াৰ যিখিনি ৰোল ব্ৰাহ্মণক দিয়া হৈছে, যিখিনি ৰোল তাৰ পৰা কিছু অংশ তেওঁলোকক দিয়া, আৰু তাৰপিছত যিখিনি ৰৈ গ'ল সেইখিনি দিয়াৰ পিছত সেইখিনিহে আমাৰ খাদ্য। কুন্তীয়ে দ্ৰৌপদীক কৈছে সেইখিনিহে আমাৰ খাদ্য, আৰু সেইখিনি প্ৰথম তুমি কি কৰিবা, তাৰ ৰৈ যোৱা খাদ্য আধাখিনি তুমি ছেপাৰেট কৰা, আৰু আধাখিনি আমি টোটেল পঞ্চপাণ্ডৱ পঞ্চপাণ্ডৱৰ চাৰিজন আৰু আমাৰ দুজনী, মানে 6জনে বাকী আধাখিনি খাম। সেই যিখিনি আধাখিনি ৰ'ল সেইখিনি ভীমক দিবা, কাৰণ ভীমৰ সদায় খাদ্যটো বেছি বিচাৰে, সেই খাদ্য সদায় বেছিকৈ খায়। গতিকে সেই যিখিনি ৰৈ যোৱা খাদ্যখিনি আধাখিনি ভীমে খাব, বাকীখিনি আমি 6জনৰ মাজত ভগাই দিয়া। আহাৰ খালে, আহাৰ খোৱাৰ পিছত পঞ্চপাণ্ডৱে কি কৰিলে, নিজৰ খোৱা বিচনালৈ যোৱাৰ আগে আগে তেওঁলোকে নিজৰ দিব্য অস্ত্ৰ শস্ত্ৰৰ বিষয়ে আলোচনা কৰিলে। অস্ত্ৰ শস্ত্ৰবিলাক ক'ত লুকাই ৰখাইছে, তাৰপিছত তেওঁলোকে আৰু ইয়াৰ পিছত তেওঁলোকৰ প্লেন কি, তেওঁলোকে আৰু কেনেদৰে এই অস্ত্ৰ শস্ত্ৰবিলাকত গোটাই তেওঁলোকে নিজৰ ৰাজ্য উদ্ধাৰ কৰিব লাগিব, এইখিনি কথা পাতিলে। সেইখিনি কথা পাতি থাকোঁতে ধৃষ্টদ্যুম্নে শুনা পাই পঞ্চপাণ্ডৱৰ আচল পৰিচয়টো পাই গ'ল। পাই যোৱাৰ লগে লগে ধৃষ্টদ্যুম্নে একদম ইয়াত নৰৈ পেলাই ডাইৰেক্ট বাপেকৰ ওচৰলৈ গুচি গ'লগৈ। ধৃষ্টদ্যুম্নে বাপেকৰ ওচৰলৈ যোৱাৰ লগে বাপেকক গৈ পেলাই ক'লেগৈ, বাপেকে ক'লে যে তুমি মোৰ পুত্ৰী ক'ত আছে, তুমি কিবা খবৰ পালানে? তেতিয়া ধৃষ্টদ্যুম্নে ক'লে তুমি চিন্তা নকৰা, তুমি যি ভাবি আছিলা সেয়াই হ'ল, পঞ্চপাণ্ডৱক অৰ্জুনেই লাভ কৰিলে, মই তেওঁলোকৰ পৰিচয় পাই আহিলোঁ। ৰজা অতিশয় আনন্দিত হ'ল। ৰজাই লগে লগে কি, কাৰণ পঞ্চপাণ্ডৱে এতিয়ালৈকে স্বীকাৰ কৰা নাছিল যে তেওঁলোকেই পঞ্চপাণ্ডৱ আছিল। ৰজাই কি কৰিলে, কেইজনমান পুৰোহিত ৰাজপুৰোহিত পঠিয়াই দিলে যে এওঁলোকৰ পৰিচয়টো লৈ আহা। পঞ্চপাণ্ডৱে ৰাজপুৰোহিতক নিজৰ পৰিচয় নিদিলে। তাৰপিছত ৰজাই কি কৰিলে, তেওঁলোকৰ পৰিচয় উলিয়াবৰ কাৰণে তেওঁলোকক নিমন্ত্ৰণ দিলে আহাৰৰ বাবে, যে মোৰ পুত্ৰীক নিলা, তোমালোকে আমাৰ ঘৰত কেইদিনমান আতিথ্য গ্ৰহণ কৰাহি। ৰজাই মাতি দিলে। মাতি নি ৰজাই প্ৰথম কি কৰিলে, তেওঁলোকৰ পৰিচয় জানিবৰ বাবে 5খন সিংহাসন থলে, ক্ৰমে ডাঙৰ সৰু এনেকুৱাকৈ 5খন সিংহাসন থলে। আৰু ৰজাই জানিছিল, আৰু সেইখিনি সকলোৱে জানিছিল যে পঞ্চপাণ্ডৱৰ দৰে জ্ঞানী কোনো নাছিল, ধৰ্মত চলা কোনো নাছিল। তাৰপিছত অন্যসকল ৰজা, তাৰ লগতে অন্য কিছুসকল ৰজাকো নিমন্ত্ৰণ দিলে। তাৰপিছত যেতিয়া সেই 5খন আসন ৰখাইছিল, পঞ্চপাণ্ডৱ যেতিয়া গৈছিল, প্ৰথম পঞ্চপাণ্ডৱে 5খন আসনত ক্ৰমান্বয়ে বহিছিল, মানে ডাঙৰ আসনখন যিখন আছিল সেইখনত যুধিষ্ঠিৰে বহিছিল, তাৰপিছত ক্ৰমে ইজনকৈ বহিছিল। তেতিয়াই ধৃষ্টদ্যুম্ন ৰজাই গম পালে যে মই ভাবি থকাটোৱেই হয়, এওঁলোকেই প্ৰকৃততে পঞ্চপাণ্ডৱেই হয়। তাৰপিছত তেওঁলোকক আহাৰ দিলে, আহাৰ খালে। কিন্তু আহাৰ খোৱাৰ পিছত পঞ্চপাণ্ডৱে সেই যুদ্ধৰ অস্ত্ৰ শস্ত্ৰবিলাক চুবলৈ নাযায়। সাধাৰণতে এজন ৰজা হ'লে কি অহংকাৰী হয়, তেওঁ সদায় যুদ্ধৰ অস্ত্ৰ শস্ত্ৰবিলাকত যাব, ৰজাৰ ঘৰত যি অস্ত্ৰ শস্ত্ৰ আছে সেইবিলাকত চাবলৈ যায়। বাকী ৰজাসকল গ'ল যে তোমালোকৰ ঘৰত কি কিনো অস্ত্ৰ শস্ত্ৰ আছে, যেনেকৈ আমি আলহী ঘৰত ফুৰিবলৈ গ'লে চাওঁ তোমাৰ ঘৰতনো কি আছে চাওঁ। কিন্তু যেতিয়া সেই বস্তুটো সেইটো নিজৰ অহংকাৰ প্ৰকাশ কৰে। আৰু পঞ্চপাণ্ডৱে কি কৰিলে, আহাৰ যেনেকৈ দিলে ধুনীয়াকৈ সুন্দৰকৈ আহাৰখিনি গ্ৰহণ কৰি আকৌ নিজৰ আসনত বহিলে। তাত অহংকাৰৰ তিলমাত্ৰ প্ৰকাশ নাছিল। তেতিয়াই ৰজা দ্ৰুপদে গম পাই গ'ল, আৰু ধৃষ্টদ্যুম্নেও গম পাই গ'ল যে এয়াই পঞ্চপাণ্ডৱ হয়ে কনফাৰ্ম। তাৰপিছত ৰজা দ্ৰুপদে পঞ্চপাণ্ডৱৰ নিজৰ পৰিচয় বিচাৰিলে। দ্ৰুপদে ক'লে যে তোমালোকৰ জাতি গোত্ৰ কি মোক জনোৱাচোন, কাৰণ তোমালোকে ব্ৰাহ্মণ হয় নে কি হয়, মই তোমালোকৰ পৰিচয় আজিলৈকে সোধা নাই। তেতিয়া যুধিষ্ঠিৰে ক'লে, চোৱা মহাৰাজ, এতিয়া তুমি চৰ্ত ৰখাইছিলা যে মই কোনো জাতি বৰ্ণৰ
অবিহনে জাতিকৰণৰ পৰিচয় নিবিচৰাকৈ যোনে লক্ষ্যভেদ কৰিব পাৰিব মই তাকেই তেওঁলোককে মোৰ পুত্ৰীক দি দিম, বৰ হিচাপে পুত্ৰীয়ে লাভ কৰিব। গতিকে তুমি যেনেদৰে দিলা আমি তেনেদৰেই দ্ৰৌপদীক পাইছোঁ। গতিকে তুমি আমাৰ এই পৰিচয় সোধাটো অনৰ্থক কথা। এনেদৰে বহুতখিনি কথা পাতিলে। কথা পতাৰ পিছত শেষত গৈ যুধিষ্ঠিৰে নিজৰ পৰিচয় দি দিলে ৰজাক পৰিচয় দিলে। তাৰপিছত ৰজাই কি কৰিলে, ৰজাই তেতিয়া বিবাহৰ কথা চিন্তা কৰিলে যে বিবাহ কৰিব লাগে যুধিষ্ঠিৰ অৰ্জুনৰ লগত। তাৰপিছত তেতিয়া যুধিষ্ঠিৰে ক'লে, আৰু কুন্তীয়েও বাধা দিলে, কুন্তীয়েও কৈছিল আৰু যুধিষ্ঠিৰেও ক'লে যে চাওক মহাৰাজ, আমাৰ ইতিমধ্যে ভীমে বিয়া পাতিলেই, কিন্তু তাৰ সকলোতকৈ ডাঙৰজন আছিল যুধিষ্ঠিৰ। গতিকে ডাঙৰ ককায়েকৰ বিবাহ নোহোৱাকৈ সৰু ককায়েকৰ বিবাহ হোৱাটো অনুচিত। ডাঙৰজন কিন্তু ভীমে ইতিমধ্যে পাকচক্ৰত পৰি বিবাহ পাতিলেই, গতিকে আমি যুধিষ্ঠিৰৰ বিয়াৰ কথাহে চিন্তা কৰিছোঁ। তেতিয়া দ্ৰুপদ ৰজাই ক'লে, ঠিকে আছে, মোৰ উদ্দেশ্য যিয়ে নহওক, মোৰ উদ্দেশ্য একমাত্ৰ আছে যে পঞ্চপাণ্ডৱ যি আমাৰ পাণ্ডুৰ লগত মোৰ যি এটা সম্পৰ্ক আছে সেই সম্পৰ্কটো থাকক, মোৰ উদ্দেশ্য আছিল। গতিকে যুধিষ্ঠিৰৰ লগতে বিয়া হওক। কাহিনীটো এইটোহে। পাঞ্চালী পঞ্চপাণ্ডৱৰ পত্নী নাছিল, যুধিষ্ঠিৰৰ পত্নী। শ্লোকো কৈছোঁ, শ্লোক এটাও আছে তাত যে তত সমাধায় স্ব বেদপাৰগু জুহাব মন্ত্ৰ জলিতম হোৱানুচম যুধিষ্ঠিৰম চানুপনীয় মন্ত্ৰবিদ নিয়োজয়ামাস্য সহেব কৃষ্ণয়া। মানে ধৰ্ম ঋষিয়ে যুধিষ্ঠিৰ আৰু কৃষ্ণৰ বিবাহ বেদ মন্ত্ৰোচ্চাৰণে সম্পন্ন কৰিলে। গম পালেনে? আমি আচলতে কিমান ভুল শিকি আছোঁ। কিমানখিনি ভুল শিকি আছোঁ এতিয়া আপোনালোকে নিজে অনুভৱ কৰক। যুধিষ্ঠিৰৰ পত্নী আছে, আৰু বহুত উদাহৰণ আছে যে হয়নে নহয়। আনকি এতিয়া মাজতে যেতিয়া তেওঁলোকে গৈ পেলাই বিৰাট পৰ্বত পাম, যেতিয়া বিৰাট ৰজাৰ যেতিয়া তেওঁলোকে তাত কাম কৰিছিল, পঞ্চপাণ্ডৱে গৈ পেলাই যেতিয়া বিৰাট ৰজাৰ তাত কাম কৰিছিল, তেতিয়া পাঞ্চালীও আছিল, কৃষ্ণা দ্ৰৌপদীও আছিল, তাত কাম কৰিছিল। কাম কৰোঁতে যেতিয়া বিৰাট ৰজাৰ সেনাপতি আছিল, সেনাপতি কিচকে যেতিয়া দ্ৰৌপদীক দাসী ৰূপত দেখিছিল, তেতিয়া দ্ৰৌপদীক তেওঁ তাৰমানে শয্যা সংগিনী কৰিবলৈ বিচাৰিছিল কিচকে। তাৰপিছত দ্ৰৌপদীক বহুত অপদস্থ কৰিলে। অপদস্থ কৰাৰ পিছত দ্ৰৌপদীয়ে তেতিয়াই কিচক যি সেনাপতি কিচকক মাৰাৰ বুদ্ধি কৰিলে। কাৰণ নাৰী বুলিয়ে নহয়, যেতিয়া মোক কোনোবাই অপমান কৰিব মই তাৰ পুতক লোৱাটো উচিত। গতিকে যেতিয়াই দ্ৰৌপদীয়ে কৰিলে, কিচকক মাৰাৰ পণ ল'লে, তাৰপিছত দ্ৰৌপদীয়ে এটা কথাই জানে, পঞ্চপাণ্ডৱেও জানে যে তেওঁলোকৰ ভিতৰত আটাইতকৈ শক্তিশালী হ'ল ভীম। গতিকে দ্ৰৌপদী ভীমৰ ওচৰলৈ গৈছিল। ভীমৰ ওচৰলৈ গৈ পেলাই তেতিয়া দ্ৰৌপদীয়ে কৈছিল ভীমক যে অশ্ৰুচমস্য কৃতস্যয়া স্ময়া ভৰ্তা যুধিষ্ঠিৰ জানন সৰ্বাণী দুখানি কিম মাম তম পৰিপিষ্যতি। যি স্ত্ৰীৰ পতি ৰজা যুধিষ্ঠিৰ হয়, তাৰ কোনো সুখ নাথাকিব, ই কেনেকৈ সম্ভৱ? দ্ৰৌপদীয়ে নিজৰ মুখেৰে কৈছিল মহাভাৰতত। ভাতৃভি চচুৰে পুত্ৰ বহুভি পৰিবাৰিতা এবম চুমুদিতা নাৰীক ত্বয়া দুখিতা ভৱেত। তাৰমানে যাৰ বহুত ভাতৃ, পঞ্চপাণ্ডৱ আছে, যাৰ বহুত ভাতৃ, শহুৰ বহুত, পুত্ৰও আছে, যি সকলোৰে দ্বাৰা সুৰক্ষিত হৈ আছে, তেনেস্থলত মোৰ বাহিৰে কোন স্ত্ৰী বাৰু এনেদৰে দুখত পৰিবলগীয়া হৈ থাকে বুলি কৈ তেওঁ ভীমৰ ওচৰত শোক কৰিছিল যে যুধিষ্ঠিৰ মোৰ পতি, যিজন জ্ঞানী বুলি ভাবোঁ, সেই যুধিষ্ঠিৰৰ মই পত্নী, আৰু যুধিষ্ঠিৰৰ পত্নীৰ বাবে মই ইমানখিনি দুখ পাবলগীয়া হৈ আছে। মোক আজি এনেকৈ কিচকে আজি মোক এনেদৰে অপমান কৰিবলৈ সাহস পাইছে বুলি কৈ ভীমক উচতাইছিল কিচকক মাৰিবলৈ কাৰণে। এতিয়া আপুনি কওক, এইখিনি হ'ল মহাভাৰতৰ কাহিনী। এতিয়া কওক, আচলতে দ্ৰৌপদী পঞ্চপাণ্ডৱৰ পত্নী আছিলনে? আপোনালোকে নিজকে সোধক। আমি আচলতে কিমান অপমান কৰি আছোঁ, আমাৰ এই শ্ৰেষ্ঠসকলক আমি কিমান অপমান কৰি আছোঁ। আমি আমাৰ শ্ৰেষ্ঠ মহান, আমাৰ যি আদৰ্শ হ'ব লাগিছিল, সেই আদৰ্শৰ পৰা আমি আচলতে কিমান বিচলিত হৈ গ'লোঁ। তেওঁলোকক অপমান কৰাই নহয়, আমি নিজৰ আদৰ্শৰ পৰা বিচলিত হৈ গ'লোঁ। আমাৰ এইবিলাকত আমাৰ নিজৰ ভুল। য'ত 10,000 শ্লোক আছিল, তাত আমি 1,10,000 শ্লোক কৰিলোঁ। কোনে কৰিলে? নিজে ভাবকচোন। ধন্যবাদ।